নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল প্ৰজ্ঞা আসামলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো হ'ব পাৰ্ট 4। আমি দশম শ্ৰেণীৰ পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ সেই পাঠটো আলোচনা কৰি আছোঁ। গতিকে তোমালোকে ভিডিঅ'বিলাক মনোযোগেৰে চাই ল'বা। এইটো পাৰ্ট 4, তো পাৰ্ট 1, 2, 3 এইকেইটা আগতে চাইহে তোমালোকে এই ভিডিঅ'টোলৈ আহিবা, তেতিয়া বস্তুখিনি ভালদৰে বুজি পাবা। ঠিক আছে, আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি চাই আছিলোঁ যে উত্তল দাপোন। আমি আজি উত্তল দাপোনত উত্তল দাপোনৰ বিষয়ে চাম। উত্তল দাপোনত কিদৰে পোহৰ প্ৰতিফলিত হয় সেই বিষয়ে আমি পঢ়িম। ঠিক আছে, এইখন তোমালোকৰ নাম্বাৰ 1 ৰুলটো চাম আমি। এইখন তোমালোকৰ উত্তল দাপোন, এইখন উত্তল দাপোন হয়। এইডাল মুখ্য অক্ষ, ইয়াতে থাকিব মেৰু, ইয়াতে থাকিব ভাস্কেন্দ্ৰ আৰু ইয়াতে থাকিব ফোকাছ। ঠিক আছে, তো যদি এতিয়া এইটোতো দাপোনৰ পিছফাল, প্ৰব্লেমটো হ'ল কি যে উত্তল দাপোনত এই ভাস্কেন্দ্ৰ মেৰু এইবিলাক দাপোনৰ পিছফালে থাকিব। তো পোহৰ নিশ্চয় ইয়াৰ পৰা আহিব, এইটো ছাইডৰ পৰা আহিব। ধৰি লোৱা এইডাল মুখ্য অক্ষৰ সমান্তৰালভাৱে যদি পোহৰ ৰশ্মি আহে, কিদৰে আহিল? মুখ্য অক্ষৰ সমান্তৰালভাৱে আহি প্ৰতিফলনৰ পিছত এইফালেতো আৰু পাৰ হৈ যাব নোৱাৰে, প্ৰতিফলিত হৈ যাব। ক'ৰ পৰা প্ৰতিফলিত হোৱা যেন লাগিব? আমাৰ এইটো যে ফোকাছ দেখিছা, এই ফোকাছৰ পৰা প্ৰতিফলিত হোৱা যেন লাগিব। ক'ৰ পৰা প্ৰতিফলিত হোৱা যেন লাগিল? ফোকাছৰ পৰা। একচুৱেলি ফোকাছৰ পৰা হোৱা নাই, কিন্তু ফোকাছৰ পৰা প্ৰতিফলিত হোৱা যেন লাগিব। ইয়াৰ পৰা এনেকৈ গৈছে। ঠিক আছে, নাম্বাৰ 1 নিয়মটো। এতিয়া নাম্বাৰ 2 ৰুলটো চাবা। তোমালোকে ৰুলকেইটা ভালকৈ বুজি লোৱা। এই ৰুলকেইটা আমি ৰশ্মি চিত্ৰ অংকন কৰিম, তো এই ৰশ্মি চিত্ৰখিনি আমি জানাৰ বাবে এই ৰুলকেইটা ভালকৈ জানিব লাগিব। ঠিক আছে, এতিয়া 2 নম্বৰ ৰুলটো হ'ল, এইখন ধৰা তোমাৰ অৱতল দাপোন। এইকেইটা তোমালোকে লিখি ল'বা, আঁকি ল'বা চিত্ৰকেইটা। তো এইডাল মুখ্য অক্ষ, এইটো মেৰু, এইটো ভাস্কেন্দ্ৰ, এইটো ফোকাছ। ঠিক আছে, এতিয়া কোনোবা এডাল ৰশ্মি যদি ফোকাছ অভিমুখে আহে, এডাল ৰশ্মি ফোকাছক টাৰ্গেট কৰি আহিছে, ধৰা এইফালৰ পৰা আহিছে, ফোকাছ অভিমুখে আহিছে, কিন্তু এইফালেতো যাব নোৱাৰে, এনেকৈ আহিল, ফোকাছলৈকেতো আহিব নোৱাৰে। তেতিয়াহ'লে এই ৰশ্মিডাল প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ সমান্তৰালভাৱে আঁতৰি যাব, এনেকৈ গুচি যাব, এনেকৈ আঁতৰি যাব, এনেকৈ আহিলে এনেকৈ আঁতৰি যাব। নিশ্চয় বুজি পাইছা? তাৰমানে এই দুটা নিয়মত চোৱা, মুখ্য অক্ষৰ সমান্তৰালভাৱে আহিলে ফোকাছৰ পৰা আঁতৰি যোৱা যেন লাগিব, এইফালেতো আহিবই নোৱাৰে। আকৌ ফোকাছক টাৰ্গেট কৰি আহিলে আঁতৰি যাওঁতে মুখ্য অক্ষৰ সমান্তৰালভাৱে যাব। ঠিক আছে, বুজি পাইছা? এতিয়া নেক্সট নাম্বাৰ 3, এই দুটা তোমালোকে লিখি লোৱা। এই দুটা ৰুল 4টা আছে, মই 4টা দিম। এই দুটা তোমালোকে আঁকি লোৱা, বুজি লোৱা কেৱল। নেক্সট ৰুল দুটা মই দি আছোঁ, সেইখিনি মুচি লোৱা, আঁকি লোৱা। 3rd ৰুলটো হ'ব আমাৰ হ'ল, ধৰি লোৱা এইখন তোমাৰ উত্তল দাপোন, এইটো তোমাৰ মেৰু, এইটো ভাস্কেন্দ্ৰ। একদম আৰামত বস্তুবিলাক বুজি থাকা, একদম ইজি হয়। তো কেতিয়াবা পোহৰ ৰশ্মি এইফালৰ পৰা ভাস্কেন্দ্ৰলৈকে টাৰ্গেট কৰি আহিব পাৰে। ক'লৈকে আহিব পাৰে? ভাস্কেন্দ্ৰলৈকে টাৰ্গেট কৰি আহিব পাৰে। এই ৰশ্মিডাল ক'ত টাৰ্গেট কৰি আহিছিল? টাৰ্গেট আছিল ভাস্কেন্দ্ৰ, কিন্তু ইয়াৰ পৰাতো এইফালে যাব নোৱাৰে। তো গতিকে তেনেকুৱা টাৰ্গেট কৰি অহা ৰশ্মিডাল যিটো পথেৰে আহিছিল সেইটো পথেৰে ঘূৰি যাব। যিটো পথেৰে আহিছিল সেই পথেৰে কি হ'ব? ঘূৰি যাব। নিশ্চয় বুজি পাইছা? ভাস্কেন্দ্ৰ অভিমুখী ৰশ্মিডাল যিটো পথেৰে আহিছিল সেইটো পথেৰে উভতি যাব। ঠিক আছে, নিশ্চয় বুজি পালে।
এতিয়া নেক্সট নাম্বাৰ 4 ৰুলটো আছিলে এইখন হৈছে উত্তল দাপোন এডাল মুখ্য অক্ষ এইটো হ'ল মেৰু ভাস্কেন্দ্ৰ ফোকাছ এতিয়া এডাল মই যদি অকমান বঢ়াই দি চাওঁ ধৰি লোৱা কেতিয়াবাতো পোহৰ ৰশ্মিবিলাক মেৰুক টাৰ্গেট কৰিও আহিব পাৰে এনেকে ধৰা মেৰু অভিমুখে আহিছে মেৰু অভিমুখে অহাৰ লগে লগে তোমালোকে দেখিলা ইয়াতে এটা কি সৃষ্টি হ'ল কোণ সৃষ্টি হ'ল হয় তো পাৰ হৈ যাওঁতে কেনেকে যাব ইয়াতে যিমান ডিগ্ৰী কোণ সৃষ্টি হ'ল সিমান ডিগ্ৰী কোণ কৰি ই ওলাই যাব ঠিক আছে তাৰ মানে মেৰু অভিমুখে আহিলে এই কোণ দুটা কি হ'ব সমান হ'ব আপতন কোণ আৰু প্ৰতিফলন কোণটো সমান হ'ব এই চাৰিটাই হ'ল নিয়ম ঠিক আছে আমি নেক্সট এতিয়া ৰশ্মি চিত্ৰৰ ফালে আগবাঢ়ো তো আমাক কি কৈছে যে উত্তল দাপোনত লক্ষ্য বস্তু অসীমত ৰাখিলে মানে যে লক্ষ্য বস্তু যদি অসীমত থাকে তেতিয়া প্ৰতিবিম্বটো ক'ত গঠন হ'ব সেই প্ৰতিবিম্বটোৰ আমি কি আঁকিব লাগে ৰশ্মি চিত্ৰ আঁকিব লাগে লক্ষ্য বস্তুটো ক'ত অসীমত মনত ৰাখিবা ঠিক আছে সো আমি আঁকিম চাবা এইখন হ'ল তোমালোকৰ উত্তল দাপোন ঠিক আছে তো এইটো হ'ল ভাস্কেন্দ্ৰ এইটো মেৰু এইটো হ'ল এফ তোমালোকে এই যোগবিলাক দিওঁতে গুৰুত্ব ল'বা কেনেকুৱাকে গুৰুত্ব ল'বা যে এইটো এই দাপোনখন যেডাল কম্পাছেৰে আঁকিবা কম্পাছৰ জোঙা মূৰটো য'ত পৰিব সেইটোক ভাস্কেন্দ্ৰ একদম তাৰে মাজৰ বিন্দুটো ল'বা সেইটো হ'ব ফোকাছ সেইখিনি মিলিলেহে চিত্ৰবিলাক ধুনীয়াকে মিলি যাব অন্যথা চিত্ৰবিলাক তোমাৰ লগত নিমিলিব হা ঠিক আছে এতিয়া চোৱা লক্ষ্য বস্তু ক'ত ৰাখিব দিছে অসীমত ৰাখিব দিছে ক'ত ৰাখিব দিছে আমাক লক্ষ্য বস্তু অসীমত ৰাখিব দিছে ঠিক আছে তো এইফালে কৰবাত লক্ষ্য বস্তু আছে ইয়াৰ পৰা আছে পোহৰ আহিছে আমাৰ এটা ৰাস্তা আছে নহয় মুখ্য অক্ষৰ সমান্তৰালভাৱে আহিছে মুখ্য অক্ষৰ সমান্তৰালভাৱে পোহৰ ৰশ্মি আহিলে কি হয় অপকাৰী হয় আঁতৰি যাব ন এনেকৈ আঁতৰি যাব এতিয়া কিন্তু ক'ৰ পৰা আঁতৰি যোৱা যেন লাগিব নিয়মটো মনত কৰা আগতে মই ক'লো ক'ৰ পৰা আঁতৰি যোৱা যেন লাগিব ফোকাছৰ পৰা আঁতৰি যোৱা যেন লাগিব ক'ৰ পৰা আঁতৰি যোৱা যেন লাগিব ফোকাছৰ পৰা আঁতৰি যোৱা যেন লাগিব একচুৱেলি এনেকৈ আহি এনেকৈ গ'ল কিন্তু যোৱা যেন লাগিব ক'ৰ পৰা ফোকাছৰ পৰা নিশ্চয় বুজি পাইছা ঠিক আছে তো এতিয়া অসীমত লক্ষ্য বস্তুটো আছে এইফালেও পোহৰ ৰশ্মি আহিব পাৰে ধৰি লোৱা এইফালেদিও পোহৰ ৰশ্মি আহিল ঠিক আছে আহোঁতে এতিয়া কেনেকৈ আঁতৰি যাব এই এনেকৈ গুচি আহিব কিন্তু ক'ৰ পৰা আঁতৰি যোৱা যেন লাগিব ইয়াৰ পৰা আঁতৰি যোৱা যেন ফোকাছৰ পৰা আঁতৰি যোৱা যেন লাগিব তো তোমালোকে চিত্ৰটো নিশ্চয় বুজি পাইছা এতিয়া ইয়াতে কি হ'ল আমি তোমালোকক কৈছিলোঁ যে প্ৰতিফলিত ৰশ্মি দুডাল য'ত লগ লাগিব তাতে কি গঠন হ'ব প্ৰতিবিম্ব গঠন হ'ব তাৰমানে প্ৰতিবিম্ব গঠন হ'বলৈ প্ৰতিফলিত ৰশ্মি দুডাল কি হ'ব লাগিব লগ লাগিব ঠিক আছে কিন্তু এই দুডাল প্ৰতিফলিত ৰশ্মি জানো লগ লাগিব নিশ্চয়কৈ নালাগে তো সেইকাৰণে এই দুডাল ৰশ্মিক আমি ইমাজিন কৰি যদি পিছফালে চাওঁ সেই দুডাল ৰশ্মি ক'ত লাগিছে এফত লগ লাগিছে তাৰ মানে প্ৰতিবিম্বটোৰ স্থান আমি ক'ত বুলি ক'ম প্ৰতিবিম্বৰ যদি স্থান চাওঁ স্থানটো হ'ব আমাৰ ক'ত এফত প্ৰতিবিম্বৰ স্থানটো ক'ত হ'ল এফত তো আকাৰটো কি হ'ল এইখিনি বস্তু তোমালোকে বহুত দৰকাৰী বস্তু লিখি ল'বা গোটেইখিনি লিখিবা এইখিনি বহুত মনোযোগ দিবলগীয়া বস্তু তো আকাৰটো কি হ'ল বহুত সংকুচিত মানে সৰু হৈছে ন বিন্দু আকাৰৰ এটা বিন্দুৰ নিচিনা হৈছে বিন্দু আকাৰৰ মানে এই দুটা ৰশ্মিটো এইফালে লগ নালাগে এইফালে য'ত লগ লাগিছে পিছফালে ইমাজিন কৰোঁতে য'ত লগ লাগিছে তাতে মানে প্ৰতিবিম্বটো গঠন হ'ল এতিয়া প্ৰকৃতি মানে আমি চাম প্ৰতিবিম্বটো সৎ নে অসৎ মই তোমালোকক কৈছিলোঁ যে কি ক'লোঁ যে দাপোনৰ পিছফালে হোৱা যিবিলাক প্ৰতিবিম্ব আছে যিবিলাক প্ৰতিবিম্ব ক'ত হয় দাপোনৰ পিছফালে গঠন হয় সেই প্ৰতিবিম্ববিলাক সদায় কি প্ৰতিবিম্ব অসৎ প্ৰতিবিম্ব হয় গতিকে ইয়াতো প্ৰতিবিম্বটো দাপোনৰ কোনফালে হৈছে এইটো পিছফাল হয় মানে ৰং কৰা ফালটো পিছফাল এইটো সন্মুখ ফাল গতিকে এইটো দাপোনৰ পিছফালে হৈছে ন এইটো কি প্ৰতিবিম্ব অসৎ প্ৰতিবিম্ব আৰু অসৎ বিলাক সদায় কি হয় থিয় হয় নিশ্চয়
বুজি পাইছা ভিডিঅ'টো পজ কৰি লিখি ল'বা ঠিক আছে এতিয়া নেক্সট আৰম্ভ কৰোঁ নমস্কাৰ এতিয়া এইটোত চোৱা উত্তল দাপোনত লক্ষ্যবস্তু অসীম আৰু মেৰুৰ মাজত ৰাখিলে গঠন হোৱা প্ৰতিবিম্বৰ ৰশ্মি চিত্ৰ আঁকা এতিয়া তোমালোকে ভাবিছা যে অৱতল দাপোনত দেখোন আচাৰ্য আপুনি বিভিন্ন অৱস্থানৰ বাবে ৰশ্মি চিত্ৰ আঁকি দিছিল কিন্তু উত্তল দাপোনত আপুনি মাত্ৰ বেছি অৱস্থান দিয়া নাই এটা অসীম দিলে আৰু এটা এইটো দিব এই দুটাই দিম মই তেনেকুৱা কিয় হ'ল কথাটো মন কৰিলে চাবা অৱতল দাপোনত কি হয় এনেকুৱা প্ৰতিফলক পৃষ্ঠ ভিতৰৰ ফালে ভাঁজ খোৱা তো তেতিয়াহ'লে ফ'কাছ ভাঁজকেন্দ্ৰ এই গোটেইবিলাক দাপোনৰ সন্মুখত থাকে বাবে বিভিন্ন অৱস্থান আহি যায় কেতিয়াবা আমি চিৰ বাহিৰত ৰাখিব পাৰোঁ কেতিয়াবা চিত ৰাখিব পাৰোঁ কেতিয়াবা চি আৰু এফৰ মাজত ৰাখিব পাৰোঁ লক্ষ্যবস্তু কেতিয়াবা এফত ৰাখিব পাৰোঁ কেতিয়াবা পি আৰু এফৰ মাজত ৰাখিব পাৰোঁ তাৰমানে লক্ষ্যবস্তুটো সদায় সন্মুখত ৰাখিব লাগে ন সেইকাৰণে বিভিন্ন অৱস্থান আহি যায় কিন্তু উত্তল দাপোনৰ ক্ষেত্ৰত যিহেতু প্ৰতিফলক পৃষ্ঠ বাহিৰৰ ফালে ভাঁজ খোৱা গতিকে অৱস্থানটো মাত্ৰ দুটাই আহি যায় কি এটা অসীমত এটা এইফালে অসীম আৰু এইটো হ'ল তোমালোকৰ মেৰু অসীম আৰু মেৰুৰ মাজত মাত্ৰ দুটাই অৱস্থান আহি যায় ঠিক আছে তো সেইকাৰণে আমি মাত্ৰ দুটাই অৱস্থান ল'ম কাৰ ক্ষেত্ৰত উত্তল দাপোনৰ ক্ষেত্ৰত ঠিক আছে অসীম আৰু মেৰুৰ মাজত তো এইফালে অসীম এইটো মেৰু ইয়াৰ মাজত ৰাখিলে ইয়াত আৰু বেছি অৱস্থান নাই ইয়াত আমি লক্ষ্যবস্তুটো ৰাখিলোঁ লক্ষ্যবস্তুটোৰ নাম দিলোঁ কি এ বি ঠিক আছে এতিয়া লক্ষ্যবস্তুৰ পৰা পোহৰ আহিল সে মুখ্য অক্ষৰ সমান্তৰালভাৱে আহি এইফালে দুটা পাৰ হৈ নাযায় ই অপসাৰিত কৰিব ক'ৰ পৰা অপসাৰিত কৰিব আমাৰ এই ফকাছৰ পৰা অপসাৰিত হোৱা যেন লাগিব এই বিন্দুটোৰ পৰা অপসাৰিত হোৱা যেন লাগিব হয় এইকেইডাল কাল্পনিক ৰশ্মি এইকেইডাল ইয়াৰ পৰা অপসাৰিত হোৱা যেন লাগিল ঠিক আছে এনেকৈ অপসাৰিত হ'ল এতিয়া আকৌ এটা ৰাস্তা আছিল ইয়াৰ পৰা আমি পোহৰ ৰশ্মি আনিম আৰু যে এই ভাঁজকেন্দ্ৰক টাৰ্গেট কৰি আহিল ধৰা কাক টাৰ্গেট কৰি আহিছে ভাঁজকেন্দ্ৰক টাৰ্গেট কৰি ধৰা ৰশ্মিডাল আহিছে ভাঁজকেন্দ্ৰক টাৰ্গেট কৰি আহিল তো এইফালেদিতো ইয়াৰ পৰাতো যাব নোৱাৰে ভাঁজকেন্দ্ৰক টাৰ্গেট কৰি আহিলে যিটো পথেৰে যাব সেই পথেৰে কি হ'ব ঘূৰি আহিব যিটো পথেৰে যাব সেইটো পথেৰে কি হ'ব ঘূৰি আহিব এনেকৈ গ'ল নহয় আৰু সেনেকৈ ঘূৰি যাব কিন্তু টাৰ্গেট আছিল কি ভাঁজকেন্দ্ৰ এইডাল কাল্পনিক ৰশ্মি ঠিক আছে আমি কল্পনা কৰি লোৱা ৰশ্মি কিন্তু এই দুডাল ৰশ্মিয়ে ইয়াতে লগ লাগিল তো লগ লাগিল মানে ইয়াতে কি গঠন হ'ল আমাৰ প্ৰতিবিম্বটো গঠন হ'ল তো এইটো এ ডেশ এইটো হৈ গ'ল কি বি ডেশ নিশ্চয় তোমালোকে বুজি পালা তো ইয়াৰ প্ৰতিবিম্বটোৰ স্থান ক'ত হ'ল প্ৰতিবিম্বৰ স্থান পি আৰু এফৰ মাজত নিশ্চয় দেখিলা এইটো পি আৰু এইটো এফ তো প্ৰতিবিম্বৰ যিটো স্থান হ'ল সেইটো পি আৰু এফৰ মাজত হ'ল ঠিক আছে আৰু আকাৰটো কি হ'ল লক্ষ্যবস্তুটোতকৈ প্ৰতিবিম্বটো অকণমান কি হৈছে সৰু হৈছে ন অকণমান কি হৈছে সৰু হৈছে তো আকাৰটো তেনেকুৱা হ'লে আমি আকাৰটো আমি সংকুচিত বুলি কওঁ কি বুলি কওঁ সংকুচিত নিশ্চয় বুজি পাইছা তাৰপিছত প্ৰকৃতি এতিয়া প্ৰকৃতিটো কি হ'ব এতিয়া প্ৰকৃতি মানে আমি কি সৎ নে অসৎ সেই কথাটো বুজিব লাগিব এতিয়া এইটো দাপোনৰ কোনফালে হৈছে পিছফালে হৈছে হয় তো এই প্ৰতিবিম্বটো কি প্ৰতিবিম্ব অসৎ প্ৰতিবিম্ব আৰু অসৎ প্ৰতিবিম্ববিলাক সদায় কি হয় থিয় অসৎ আৰু আমি কি বুলি দিব পাৰোঁ থিয় ঠিক আছে নিশ্চয় বুজি পাইছা তো ইয়াৰ দ্বাৰা তোমালোকে এটা কথা স্পষ্ট ৰূপত বুজিলা যে উত্তল দাপোনে এইটো তোমালোকে বিশেষ দ্ৰষ্টব্য এটা লিখি ল'বা যে উত্তল দাপোনে সদায় অসৎ প্ৰতিবিম্ব গঠন কৰে কি প্ৰতিবিম্ব গঠন কৰে অসৎ প্ৰতিবিম্ব
গঠন কৰে। উত্তল দাপোনে গঠন কৰা প্ৰতিবিম্ববিলাক সদায় কি হয়? অসৎ প্ৰতিবিম্ব হয়। ঠিক আছে, নিশ্চয় বুজি পালা। এতিয়া দাপোনৰ ৰশ্মি চিত্ৰ এইখিনিয়ে, তোমালোকে ভিডিঅ'টো পজ কৰি বস্তুখিনি লিখি ল'ব পাৰা। ঠিক আছে, এতিয়া দাপোনৰ ক্ষেত্ৰত যিটো ৰশ্মি চিত্ৰ গঠন হ'ব তাৰ বস্তুখিনি এইখিনিয়ে আছিল, ইয়াতকৈ আকৌ বেছি তোমালোকক নালাগে। এতিয়া আমি নেক্সট টপিকবিলাক নেক্সট ভিডিঅ'ত আৰম্ভ কৰিম। তো তোমালোকে চিৰিয়েলি পাৰ্টবিলাক চাবা। ঠিক আছে, আৰু কোনোবা যদি নতুনকৈ আহিছা প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'বিলাক পাৰিলে শ্বেয়াৰ কৰিবা। ঠিক আছে, আৰু তোমালোকে যিখিনি মৰম আদৰ দিছা সেনেদৰে দি থাকিবা, তাকে আশা কৰিলোঁ। এৰিছোঁ, নমস্কাৰ।